হেল্ল' ষ্টুডেণ্ট। তো আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম ADRE গ্ৰেড 4ৰ কাৰণে বুকছ আৰু অথৰ্ছ যিটো মানে চেপ্টাৰ্ছ আছে সেই চেপ্টাৰ্ছৰ যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেই সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন মই আজিৰ ভিডিঅ'ত থিয়ৰিটিকেলি পূৰা দীঘলীয়াভাৱে ডিছকাছ কৰিম, ঠিক আছে। তো আপুনি আজিৰ ভিডিঅ'টো এম চি কিউ বেজ নাপায়, কাৰণ সেইটো আজিৰ ভিডিঅ'টো মানে এইটো দীঘলীয়া হ'ব আৰু এইটো ডেছক্ৰিপটিভ মানে ভিডিঅ'টো হ'ব, কাৰণ মই আজিৰ ভিডিঅ'টো মই মানে MCQ কুৱেশ্যন লৈ অহা নাই। সেইকাৰণে আজিৰ ভিডিঅ'টো মানে ইম্পৰ্টেণ্ট হ'ব বহুত, কাৰণ মানে যিবিলাক মই বুকছ আৰু অথৰ্ছৰ ওপৰত ডিছকাছ কৰিম সেইবিলাক ADRE গ্ৰেড 4ৰ কাৰণে মানে বহুত ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। তো ফাৰ্ষ্ট যিটো কুৱেশ্যন হ'ব মানে কুৱেশ্যন ক'ব পাৰোঁ মই এইটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা মই ষ্টাৰ্ট কৰিম আজিৰ ভিডিঅ'টো, মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ পৰা, ঠিক আছে। মানে জ্যোতিপ্ৰসাদ আগৰৱালাই কি নাটক লিখিছিলে, ঠিক আছে। প্ৰথম নাটকটো হৈ যাব জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী। এইটো আপুনি আপোনাৰ কপিত নোট ডাউন কৰি ল'ব। তাৰপিছৰ নাটকটো হ'ব কাৰেংঘৰ লিগিৰি। তাৰপিছৰ যিটো নাটক হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেইটো হৈ যাব আপোনাৰ লবিতা। তাৰপিছত হৈ যাব ৰূপালীম আৰু নিমাতী কইনা, ঠিক আছে। সেই 5টা নাটক হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো আপুনি আপোনাৰ কপিত নোট ডাউন কৰি ল'ব। কুৱেশ্যনটো এনেকুৱা এক্সামত দিব পাৰে যে লবিতা নামৰ নাটকটো কোনে লিখিছিল, ঠিক আছে। এইটো হৈ যাব আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এনেকুৱা কুৱেশ্যনো আহিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাই কি মানে নাটকটো লিখিছিল বা কোনটো নাটক লিখিছিল। 4টা অপশ্যন দিয়া থাকিব আৰু 4টাৰ মাজে আপুনি এইটো মানে পইণ্ট আউট কৰিব লাগে যে কোনটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক হয়, ঠিক আছে। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাই কোনটো কবিতা পুথি লিখিছিলে সেইটো হৈ যাব আপোনাৰ লুইতৰ পাৰৰ অগ্নিসুৰ, ঠিক আছে। লুইতৰ পাৰৰ অগ্নিসুৰ এইটো হৈ যাব জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথি, ঠিক আছে। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছত হৈ যাব আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়া, ঠিক আছে। ভৱেন্দ্ৰনাথ শইকীয়াই কি নভেল লিখিছিলে। ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম নভেলটো লিখিছিলে অন্তৰীপ। তাৰপিছত লিখিছিলে ৰাম্যভূমি। তাৰপিছত লিখিছিলে আতংকৰ শেহত, ঠিক আছে। তো সেইবিলাক নভেলছ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা লিখা হৈছিল, ঠিক আছে। তাৰপিছত শ্বৰ্ট ষ্টৰী কালেকশ্যন কি লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই, সেইটো হৈ যাব আপোনাৰ প্ৰহৰী। তারপর হৈ যাব সেন্দুৰ। তারপর হৈ যাব গব্বৰ। তাৰপিছত হৈ যাব শৃংখল, ঠিক আছে। সেইবিলাক হয় ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্বৰ্ট ষ্টৰী কালেকশ্যন। ভৱেন্দ্ৰনাথ শইকীয়াৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভৱেন্দ্ৰনাথ শইকীয়াই কোনটো ইয়াৰত সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে, ঠিক আছে। এইটো হৈ যাব 1976। মানে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমি বঁটাটো 1976 চনত লাভ কৰিছিলে, ঠিক আছে। তাৰপিছত হৈ যাব বিৰিঞ্চি কুমাৰ বৰুৱা। বিৰিঞ্চি কুমাৰ বৰুৱাৰ নভেলছ এণ্ড শ্বৰ্ট ষ্টৰিজ কি হৈ যাব অসমৰ লোক সংস্কৃতি। এইটো হৈ যাব বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস আৰু চুটিগল্প, যিটোক আপুনি কালচাৰেল হিষ্ট্ৰী অফ আছাম বুলি জানে, ঠিক আছে। আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড, মানে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 1964 চনত, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে বিৰিঞ্চি কুমাৰ বৰুৱাই কোনটো ইয়াৰত সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে, ঠিক আছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যাব আপোনাৰ ADRE গ্ৰেড 4ৰ কাৰণে। তাৰপিছত এইটো হৈ যাব আপোনাৰ অনুৰাধা শৰ্মা পূজাৰী, ঠিক আছে। অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰৰ বৰষুণ। তাৰপিছত হৈ যাব আপোনাৰ নাহৰৰ নিৰিবিলি ছাঁ। তাৰপিছত হৈ যাব আপোনাৰ সোণ হৰিণৰ সেঁকুৰ। তাৰপিছত হৈ যাব মেৰেং। তাৰপিছত হৈ যাব ইয়াত এখন অৰণ্য আছিল। সেইবিলাক কোনে লিখিছিলে অনুৰাধা শৰ্মা পূজাৰীয়ে, ঠিক আছে। আৰু এটা কুৱেশ্যন হৈ যাব যে অনুৰাধা শৰ্মা পূজাৰীয়ে কিমান চনত সাহিত্য একাডেমি বঁটা পাইছিলে। সেইটো হৈ যাব 2021 চনত, ঠিক আছে। তাৰপিছত যিটো কুৱেশ্যন এইটো হৈ যাব আপোনাৰ আনন্দচন্দ্ৰ আগৰৱালা, ঠিক আছে। আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা কোনটো হয় এইটো হৈ যাব আপোনাৰ জিলিকনি। তাৰপিছত হিষ্টৰিকেল বুকছ কোনটো হয়, মানে বুৰঞ্জীমূলক পুথি কোনটো হয় অল্ড ডেছক্ৰিপশ্যন অফ গোৱালপাৰা। সেইটো হৈ যাব
আনন্দচন্দ্ৰ আগৰৱালাৰ বুৰঞ্জীমূলক পুথি, ঠিক আছে। তাৰপিছত কি আছে, আনন্দচন্দ্ৰ বৰুৱা। আনন্দচন্দ্ৰ বৰুৱাই পৰাগ আৰু বকুল বনৰ কবিতা লিখিছিলে, ঠিক আছে। আৰু এটা কুৱেশ্যন হৈ যাব আনন্দচন্দ্ৰ বৰুৱাৰ ওপৰত, যে আনন্দচন্দ্ৰ বৰুৱাই সাহিত্য একাডেমী বঁটা কোন ইয়াৰত পাইছিলে? এইটো হৈ যাব আপোনাৰ 1977, ঠিক আছে। মানে আনন্দচন্দ্ৰ বৰুৱাই 1977 চনত সাহিত্য একাডেমী বঁটা পাইছিলে। তাৰপিছত হৈ যাব আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট অথৰ হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইয়ে কি লিখিছিলে? এইটো মানে এক্সামত আহি থাকে এই কুৱেশ্যনটো। পিতা পুত্ৰ লিখিছিলে হোমেন বৰগোহাঁইয়ে। আৰু এটা কুৱেশ্যন হৈ যাব হোমেন বৰগোহাঁইৰ ওপৰত, যে হোমেন বৰগোহাঁইয়ে সাহিত্য একাডেমী বঁটা কোনটো ইয়াৰত পাইছিলে? এইটো হৈ যাব আপোনাৰ 1978, ঠিক আছে। মানে 1978 চনত সাহিত্য একাডেমী বঁটা পাইছিলে হোমেন বৰগোহাঁইয়ে, মানে লাভ কৰিছিলে, ঠিক আছে। তাৰপিছত হোমেন বৰগোহাঁই আৰু কি লিখিছিলে? চেউদৰ পুতেকো নাও মেলি যায়, সেইটো লিখিছিলে। তাৰপিছত এটা মষ্ট ইম্পৰ্টেণ্ট হৈ যাব হলদিয়া চৰাই বদন খাই, এইটো হোমেন বৰগোহাঁইয়ে লিখিছিলে। এইটো মানে এক্সামত আহি থাকে এই কুৱেশ্যনটো, হলদিয়া চৰাই বদন খাই, সেইটো মষ্ট ইম্পৰ্টেণ্ট। আপুনি মানে 3 ষ্টাৰ কৰি লিখি ল'ব আপোনাৰ কপিত, ঠিক আছে। আৰু এটা লিখিছিলে তান্ত্ৰিক, ঠিক আছে। তাৰপিছত হৈ যাব আপোনাৰ নীলমণি ফুকন। নীলমণি ফুকনৰ কবিতা কোনটো কবিতা লিখিছিলে, ঠিক আছে। আৰু মানে নীলমণি ফুকনে সাহিত্য একাডেমী বঁটা পাইছিলে 1981 চনত। আৰু এইটো কৈছে যে পাৰিব নোৱাৰিলোঁ যি, এইটো লিখিছিলে আৰু নীলমণি ফুকনে লিখিছিলে সূৰ্য হেনো নামি আহে এই নদীয়েদি, ঠিক আছে। সেইটো এটা ইম্পৰ্টেণ্ট মানে কুৱেশ্যন হৈ যাব, যিটো আপোনাৰ মানে সূৰ্য হেনো নামি আহে এই নদীয়েদি, এইটো হৈ যাব এটা মষ্ট ইম্পৰ্টেণ্ট নীলমণি ফুকনৰ ওপৰত, ঠিক আছে। তাৰপিছত হৈ যাব মামণি ৰাইজম গোস্বামী। মামণি ৰাইজম গোস্বামীয়ে মানে বেলেগ এটা নাম হয় মামণি ৰাইজম গোস্বামীৰ, ইন্দিৰা গোস্বামী। মানে মামণি ৰাইজম গোস্বামীৰ এইটো নিকনেম হৈ যায়, মানে ইন্দিৰা গোস্বামীটো। আৰু এইটো ইয়াত লিখা আছে যে ন'ন বাই হাৰ পেন নেম, মানে এনেকুৱা কুৱেশ্যন আহিব পাৰে যে মামণি ৰাইজম গোস্বামীৰ পেন নেমটো কি হয়? এইটো হৈ যাব আপোনাৰ ইন্দিৰা গোস্বামী, ঠিক আছে। আৰু এটা কুৱেশ্যন দিব পাৰে যে ইন্দিৰা গোস্বামীক আৰু কি নামে জনা যায়, ঠিক আছে। এইটো হৈ যাব আপোনাৰ মামণি ৰাইজম গোস্বামী। মামণি ৰাইজম গোস্বামীয়ে কি নোবেল লিখিছিল? এইটো হৈ যাব আপোনাৰ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ঠিক আছে। আৰু মামণি ৰাইজম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পাইছিলে 1982 চনত, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট হৈ যাব দঁতাল হাতীৰ ঊণে খোৱা হাওদা, এইটো লিখিছিল মামণি ৰাইজম গোস্বামীয়ে। আধা লেখা দস্তাবেজ লিখিছিল। আৰু হৃদয় এক নদীৰ নাম, সেইটো মামণি ৰাইজম গোস্বামীয়ে লিখিছিলে, ঠিক আছে। তাৰপিছত হৈ যাব লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাই পাতাল ভৈৰৱী লিখিছিলে, পাতাল ভৈৰৱী। তাৰপিছত লিখিছিলে মেঘত মাদল বাজে আৰু কায়কল্প যিটো হয় এইটো মানে লক্ষ্মীনন্দন বৰাই লিখিছিলে। আৰু লক্ষ্মীনন্দন বৰাই সাহিত্য একাডেমী বঁটাটো 1988 চনত লাভ কৰিছিলে, ঠিক আছে। আৰু লক্ষ্মীনন্দন বৰাই সৰস্বতী এৱাৰ্ডো পাইছিলে 2008 চনত, মানে 2008 চনত লক্ষ্মীনন্দন বৰাই সৰস্বতী এৱাৰ্ডটো লাভ কৰিছিলে। তাৰপিছত হৈ যাব আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ মানে যিটো কবিতা সংকলন হয় এইটো হৈ যাব কদমকলি পদুমকলি, ঠিক আছে। এইটো দুটা মানে ইম্পৰ্টেণ্ট পয়েট্ৰি কালেকশ্যন হৈ যায় লক্ষ্মীনাথ বেজবৰুৱাৰ। আৰু নবেল কি লিখিছিলে? পদুম কুঁৱৰী। শ্বৰ্ট ষ্টৰী কালেকশ্যন কি আছিলে? সুৰভি, তাৰপিছত আছিলে সাধুকথাৰ কুকি, তাৰপিছত আছিলে জোনবিৰি আৰু কেহুকলি, ঠিক আছে। আৰু চিলড্ৰেনছ লিটাৰেচাৰ কি লিখিছিলে? জুনুকা, বুঢ়ী আৰী সাধু, আৰু লিখিছিলে ককা দেউতা আৰু নাতি ল'ৰা, গ্ৰেণ্ডফাদাৰ এণ্ড গ্ৰেণ্ডছন্স, আৰু লিখিছিলে বাঘৰ, ঠিক আছে। কালেকশ্যন অফ ছাত্ৰী এছেছ, ঠিক আছে, মানে বেংক ৰচনাৰ সংকলন কি লিখিছিলে? এইটো হৈ যাব আপোনাৰ কিপাবৰ
বৰবৰুৱাৰ কাকাতৰ টোপোলা আৰু লিখিছিলে কৃপাবৰ বৰবৰুৱাৰ উভুতনি। তাৰপিছত লিখিছিলে বৰবৰুৱাৰ বাবৰ বুৰবৰণি। তাৰপিছত লিখিছিলে বাৰবাৰুৰ বুলনি। ঠিক আছে। কমিক্স প্লেচ কি লিখিছিলে লিটিকাই লিখিছিলে নোমাল আৰু লিখিছিলে পাচনি আৰু লিখিছিলে চিকৰপতি নিকৰপতি। ঠিক আছে। নাটক কি লিখিছিলে জয়মতী কুঁৱৰী। ঠিক আছে। চক্ৰধ্বজ সিংহ বেলিমাৰ লিটিকাই চিকৰপাতি নিকৰপাতি লিখিছিলে আৰু লিখিছিলে নোমাল আৰু লিখিছিলে পাচনি। আত্মজীৱনী কি হয় আত্মজীৱনী হৈ যাব মোৰ জীৱন সোঁৱৰণ আৰু হৈ যাব পাত্ৰলেখা দিনলেখা। ঠিক আছে। তাৰপিছত ইম্পৰ্টেণ্ট হৈ যাব আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে। দ্য ৱৰ্কছ অফ শংকৰদেৱ কেন বি ডিভাইডেড ইনটু 6 পাৰ্টছ। কি হয় পয়েটিক ৱৰ্কছ মানে যিটো হয় আপোনাৰ কাব্য সংকলন। ঠিক আছে। যিটোৰ মাজতে আপোনাৰ হৈ যাব কীৰ্তন ঘোষা হৈ যাব, হৰিশ্চন্দ্ৰ উপাখ্যান হৈ যাব, ৰুক্মিণী হৰণ লিখিছিলে কুৰুক্ষেত্ৰ, ৰাম বিজয়, অজামিল উপাখ্যান, বালিচৰণ, অমৃত মন্থন। ঠিক আছে। তাৰপিছত ড্ৰামাটো কি হ'ব ড্ৰামা হৈ যাব আপোনাৰ অংকীয়া নাট, চিহ্নযাত্ৰা। তাৰপিছত হৈ যাব আপোনাৰ পত্নী প্ৰসাদ। ঠিক আছে। তাৰপিছত হৈ যাব আপোনাৰ জন্মযাত্ৰা, কংসবধ, পৰিজাত হৰণ, কালিয়া দমন, ৰুক্মিণী হৰণ, কেলিগোপাল। এই সকলোবিলাক ইম্পৰ্টেণ্ট হয়। ঠিক আছে। শ্ৰীমন্ত শংকৰদেৱৰ মানে গীত কি লিখিছিলে বৰগীত লিখিছিলে। ঠিক আছে। বৰগীতত মানে কেইটামান কম্প'জড হয় এইটো কম্প'জড হৈ যাব আপোনাৰ 240টা। ঠিক আছে। তাৰপিছত কি হৈছে ভটিমা এইটো হৈ যাব আপোনাৰ দেৱভটিমা, নাট ভটিমা আৰু হৈ যাব ৰাজা ভটিমা। এইটো মানে কুৱেশ্যন আহিব পাৰে যে ভটিমা মানে কিমান টাইপৰ হয়। তো এইটো হৈ যাব 3টা টাইপৰ হয়। ঠিক আছে। আৰু একটা হৈ যাব আপোনাৰ ভক্তি থিয়ৰীৰ মাজতে কি লিখিছিলে গুণমালা আৰু কীৰ্তন। ঠিক আছে। তাৰপিছত লিখিছিলে দ্য ডক্ট্ৰাইন অফ ডিভ'শ্যন মানে ভক্তিতত্ত্ব কি লিখিছিলে ভক্তি প্ৰদীপ লিখিছিলে আৰু ভক্তি ৰত্নাকৰ লিখিছিলে। ঠিক আছে। তাৰপিছত লিখিছিলে ট্ৰান্সলিটাৰেশ্যন মানে অনুবাদমূলক। ঠিক আছে। এইটো কোৱা হৈছে যে দ্য ফাৰ্ষ্ট, ছেকেণ্ড, 10th, 11th and 12th স্কন্দছ অফ দ্য ভাগৱত গীতা। তাৰপিছত কোৱা হৈছে যে দ্য উত্তৰাখণ্ড ৰামায়ণ এইটো লিখিছিলে। ঠিক আছে। এইটো শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে। তাৰপিছত হৈ যাব আপোনাৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কি লিখিছিলে শ্বি ৰোট অভাৰ 54 আছামিজ এণ্ড ইংলিছ বুকছ। মানে নিৰ্মল প্ৰভা বৰদলৈয়ে 54টা আছামিজ আৰু ইংলিছ বুক লিখিছিলে। ঠিক আছে। আৰু নিউমাৰাছ ছংছো লিখিছিলে, গানো লিখিছিলে। ঠিক আছে। তাৰপিছত এইটো কৈছে যে নটাবেল এমং দিছ আৰ এইটো কি আছিলে পয়েমছ কি আছিলে পয়েম আছিলে আপোনাৰ বন ফৰিঙৰ ৰং। এইটো হৈ যাব যে নিৰ্মল প্ৰভা বৰদলৈৰ এইটো ফাৰ্ষ্ট কালেকশ্যন অফ পয়েমছ মানে তেওঁৰ প্ৰথম কবিতা সংকলন। ঠিক আছে। তাৰপিছত হৈ যাব আপোনাৰ অন্তৰংগ শিৱা লিখিছিলে পয়েমখন। তাৰপিছত আছিলে দিনৰ পিছত দিন। তাৰপিছত আছিলে সুদীৰ্ঘ দিন আৰু ঋতু আৰু সাহিত্য একাডেমি বঁটা পাইছিলে 1983 চনত। ঠিক আছে। তাৰপিছত দ্য অনলি নভেল কি লিখিছিলে জলপদ্ম এইটো লিখিছিলে। তাৰপিছত হি ওন দ্য নেশ্যনেল এৱাৰ্ড হিজ চিলড্ৰেন বুক চিলা সেইটোৰ কাৰণে সিয়ে নেশ্যনেল এৱাৰ্ড বঁটা লাভ কৰিছিলে। ঠিক আছে। শ্বি ৱাজ এৱাৰ্ডেড দ্য আছাম সাহিত্য সভা এৱাৰ্ড ফৰ হিজ বুক দেৱী। ঠিক আছে। দেৱী বুকটোৰ কাৰণে সিয়ে মানে আছাম সাহিত্য বঁটাটো লাভ কৰিছিলে। তাৰপিছত কি আছে চন্দ্ৰকুমাৰ আগৰৱালা ইজ ওৱান অফ দ্য পয়েট হু ব্ৰট দ্য চেইল্ড অফ ৰোমেণ্টিক লিটাৰেচাৰ টু এছামিজ লিটাৰেচাৰ। ঠিক আছে। তাৰপিছত আছে যে হিজ পয়েম বনকুঁৱৰী এটা মানে মষ্ট ইম্পৰ্টেণ্ট হয়। বনকুঁৱৰী কোনে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা। পাব্লিছড ইন দ্য মেগাজিন জোনাকী। আৰু এটাও কুৱেশ্যন মানে এনেকুৱা কুৱেশ্যন আহিব পাৰে যেন যিটো বনকুঁৱৰী হয় এইটো কোনটো মেগাজিনত পাব্লিছ কৰা হৈছিল এইটো হৈ যাব আপোনাৰ জোনাকী মেগাজিনত। তাৰপিছত এইটো কৈছে ইজ কনচিডাৰ্ড দ্য ফাৰ্ষ্ট এছামিজ ৰোমেণ্টিক পয়েম। তো বনকুঁৱৰীটো হৈ যাব আপোনাৰ ফাৰ্ষ্ট এছামিজ ৰোমেণ্টিক পয়েম। এনেকুৱাও কুৱেশ্যন আহে যে ফাৰ্ষ্ট এছামিজ ৰোমেণ্টিক পয়েম এইটো কোনটো হয়
সেইটো হৈ যাব আপোনাৰ বনকুঁৱৰী, ঠিক আছে, ৰোমেণ্টিক পয়েম, ফাৰ্ষ্ট এছামিজ ৰোমেণ্টিক পয়েম। তাৰপিছত কি আছে, পাব্লিছড বুকছ অফ পয়েট্ৰি, প্ৰতিমা ন'ন এজ দ্য প্ৰতিমাৰ খনিকৰ, বিন বৈৰাগী। তাৰপিছত চন্দ্ৰামৃত, ঠিক আছে, চন্দ্ৰামৃত। পাব্লিছড বুকছ অফ পয়েট্ৰি মানে চন্দ্ৰকুমাৰ আগৰৱালাই যিটো প্ৰতিমা আছে, প্ৰতিমাৰ খনিকৰ, সেইটো লিখিছিলে, ঠিক আছে, আৰু বিন বৈৰাগীও লিখিছিলে। এইটো ইম্পৰ্টেণ্ট হয়। এইবিলাক মানে পূৰা মানে ইম্পৰ্টেণ্ট টপিকছ হয়, মানে এইটো কুৱেশ্যন আপোনাৰ মানে একদম মানে মনত থাকিব লাগে। যদি ভুলি যায় এক্সামত মানে মিছ কৰি আহিব 2-3 মাৰ্ক, ঠিক আছে। তাৰপিছত কি আছে, যতীন্দ্ৰনাথ দুৱাৰা, মষ্ট ইম্পৰ্টেণ্ট পয়েট, ঠিক আছে। হি ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ বুক অফ পয়েমছ বনফুল, ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইন 1955, ঠিক আছে। এইটো কুৱেশ্যন আহে যেন যতীন্দ্ৰনাথ দুৱাৰাই কিমান চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে, আৰু মানে কোনটো বুকৰ কাৰণে সিয়ে মানে সাহিত্য একাডেমি বঁটাটো লাভ কৰিছিলে। এইটো বনফুলৰ কাৰণে 1955 চনত যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে, ঠিক আছে। তাৰপিছত হৈ যাব আপোনাৰ পাব্লিছড বুকছ, কি বুকছ পাব্লিছ কৰিছিলে, বনফুল, মিলন সুৰ আৰু আপোন সুৰ, ঠিক আছে, সেইটো পাব্লিছ কৰিছিলে যতীন্দ্ৰনাথ দুৱাৰাই। তো আজিৰ ইমানটা মানে কনচেপ্ট নোট মই আপোনাক বুকছ আৰু অথৰৰ ওপৰত দিলোঁ। যদি কাৰো কোনো ডাউট থাকি যায় তাহলে কমেণ্ট কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলো বান্ধৱীসকলৰ লগতে, ঠিক আছে। থেংক ইউ।